go. ঐ জয়প্ৰকাশৰ পুতেকে নহয় গাঁৱৰ নাক কাণ কাটিলে তহঁতে শুনিছনে নাই আমি ইয়াতে যাব আহিছোঁ নাই আইহঁত ইয়াৰ কিন্তু উচিত বিচাৰ হ'ব লাগিব আজিকালি দিনত কিনো এইবিলাক কথা কৈ থাকা হে আজিকালি বুলি কওঁতে অসমীয়া জাতি শেষ হৈ গৈছে ইয়াৰ উচিত বিচাৰ হ'ব লাগিব ইয়াৰ উচিত বিচাৰ হ'বই লাগিব বলচোন বল ইমান হাঁহি কিৰিডালে ভিতৰত মোৰ সকলো শেষ কৰি দিলে কুকুৰটোৱে ছোৱালী আনিছে তাকো বেলেগ জাতৰ যে হ'ব মানে মই এতিয়া পদূলিলৈকে যাব পৰা নাই ৰাতিপুৱাৰে পৰা এনেকৈ কেনেকৈ হ'ব মোক সকলো শেষ কৰি দিলে লৈ গৈছে নাপায় শব্দটোৰ কাৰণে আজি মাছৰ বজাৰ অনা অসমীয়া হাটত নাপায় তালৈ যোৱা অলপ এতিয়া ৰখি যোৱা গোটেইকেইজনী হ'ল এতিয়া ৰ'বা এক্সপ্ৰেছন অলপ লৈ লওঁ कौन है रे ठीक से दिखाई नहीं दे रहा अगर जंगल में कोई जानवर 2 कदम पीछे ले तो समझो शेर आया है लेकिन जब शेर ही 2 कदम पीछे ले तो समझो माई सेल्फ डी के आया है তো গাইজ নমস্কাৰ মাই সেল্ফ ডি কে অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকে দেখিছে আমাৰ ইয়াতে এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং হৈ আছে তোমালোকৰ কেৰেক্টাৰ নামকেইটা কৈ দিয়া মোৰ নাম হৈছে ফুলেশ্বৰী তোমাৰ মোৰ হৈছে মিনতী তোমাৰ মোৰ হৈছে শুৱলা তোমাৰ মোৰ হৈছে জেউতী তো গাইজ গম পালে ফিল্মখনৰ নামটো কৈ দিয়া তোমালোকে ফিল্মখনৰ নাম হৈছে নাপায় কি নাপায় নাপায় তো গাইজ গম পালে শ্বৰ্ট ফিল্মখনৰ নাম হৈছে নাপায় আৰু তোমাৰ কেৰেক্টাৰটো কি মোৰ কেৰেক্টাৰটো হেৰি হয় মাষ্টৰৰ ৱাইফ হয় দুজনী পিছত যায় একেবাৰে লাইন হৈছে দৌৰিব যায় মই সেইটো ৰেণ্ডম নকৰিবা অলপ আগুৱা পিছুৱা অলপ আগুৱা পিছুৱা তো গাইজ দেখিছে আপোনালোকে আমাৰ কেমেৰামেন আৰু লগতে ডিৰেকশ্যন অলপ কথা পাতি আহি থাকিবা মানে গমহে নাপাওঁ জানো আৰু ফুল ডিৰেকশ্যন কৰিছে এখেতে আন্ধাৰ হ'ল লৈ যাম বাহাদুৰে বেলেগ তহঁতে যে আহি আছ ৰ আহি আছে আছ কথা যে পাতা নাই নহয় ইহঁত দিব ঠিক দিছে খালি মোবাইলতে ব্যস্ত হৈ থাকে কিবা কিবি তেনেকুৱা কথা পাতি আহি কথা মই নাজানোহে একেবাৰে সোমাই কিনো গাইজ আপোনালোকে জানিছে আমাৰ শ্বৰ্ট ফিল্মখনৰ নাম হৈছে নাপায় তো নাপায় কিয় ৰাখিলোঁ অলপ কৈ দিয়াচোন নাপায় বুলি ক'লে শুনক আমাৰ সমাজখনত বিভিন্ন ক্ষেত্ৰত নাপায় শব্দটোৱে প্ৰাধান্য পাই আহিছে আমাৰ যিটো আজিৰ সমাজখনত মানে আমাৰ নাপায় শব্দটোৰ কাৰণে আমি আমাৰ অসমীয়া জাতিটো কিছু পিছ পৰি গৈছে নাপায় শব্দটোৰ কাৰণে এই ধৰি লওক আমি অসমীয়া মানুহ ল'ৰাবিলাকে কি কয় নাপায় কাৰণে আমাৰ মানে নিবনুৱা হৈ পৰিছে সেই নাপায় শব্দটোক লৈ আমি এটা মেছেজ দিব বিচাৰিছোঁ এইখন শ্বৰ্ট ফিল্মখনৰ জৰিয়তে যে আপোনালোকে আদৰিব আশা কৰোঁ আপোনালোকে আদৰি ল'ব ভালকৈ যে আপোনালোকে চালে সম্পূৰ্ণ বুজিব সম্পূৰ্ণ সামাজিক আমাৰ ইয়াত কোনো ধৰণৰ বেয়া মন্তব্য নাই সমাজৰ বিভেদ সৃষ্টি কৰাৰ কোনো মন্তব্য নাই আমি সমাজখনক এক কৰিবৰ কাৰণে এখন চিনেমাখন বনাইছোঁ আপোনালোকে চালে নিশ্চয় বুজি পাব চিনেমাখন ধন্যবাদ তো গাইজ এখেতে মাষ্টৰ ৰোলটো কৰিছে খুব সুন্দৰ সংলাপ আপোনালোকে চাই নিশ্চয় ভাল পাব